যোৱা সময়ৰ যি নিৰ্বাচনৰ যি আমাৰ ৰিজাল্ট যিহেতু সকলো অসমবাসীয়ে অৱগত যে আমি মানে যিমান চিট আমি পাব লাগিছিল সিমান চিট আমি নাপালোঁ গতিকে এই নিৰ্বাচন যি 26 চনৰ যি বিধানসভাৰ নিৰ্বাচন এই নিৰ্বাচনৰ যি আমাৰ বিটিআৰ অঞ্চলৰ যি 26টা জনগোষ্ঠী আছে তেখেতসকলৰ আশা আকাংক্ষা পূৰণ কৰাৰ কাৰণে যেহেতু আমি প্ৰতিশ্ৰুতিবদ্ধ আৰু যোৱা BTC যেতিয়া আমি আমাৰ UPPL বা প্ৰমোদ বড়ো ডাঙৰীয়াই চলাই আছিলে আমি জনগোষ্ঠীসমূহক বহু কথা কৈছিলোঁ আৰু তেখেতসকলৰ কথাটো ৰক্ষা কৰাৰ কাৰণে আমি এইবাৰো সকলো শ্ৰেণীৰ আমাৰ ইউথ চেল বা আমাৰ ওমেন চেল বা পেৰেণ্ট চেল সকলো এতিয়া এক্টিভলি আকৌ এবাৰ 15টাৰ কমচে কম 12টা চিট লোৱাৰ কাৰণে আমি সকলো মিলিজুলি কাম কৰি আছোঁ আজি বিজনীত আমাৰ এটা বিশাল এটা ৰেলী 15,000 মানে আমাৰ আই মাতৃসকলক বাইদেউসকলক বা আমাৰ এই অঞ্চলৰ ৰাইজক লৈ পেলাই আমি এটা সকলো জনগোষ্ঠীৰ যি ভিজন সেই ভিজনটো পূৰ্ণাংগ ৰূপ দিয়াৰ কাৰণে এটা ৰেলী আমি ষ্টাৰ্ট কৰিবলৈ গৈ আছোঁ। দেখা গৈছে 5টা বছৰ আপোনালোকে শাসনত আছিলে আৰু বৰ্তমান দেখা গৈছে হাগ্ৰামা চৰকাৰ অহাৰ পৰা কিন্তু দেখা গৈছে চিণ্ডিকেট ধৰি পৰিছে BTC। প্ৰশ্ন হাগ্ৰামা ডাঙৰীয়ালৈ এটাই আছে কাৰণ তেখেতে এই সময়ত কোনো বিষয়ৰ ওপৰত তেখেতে এতিয়া দায়িত্ব নলয় যিকোনো বিষয়তে হওক আমাৰ বিটিআৰৰ বা BTCৰ মুৰব্বীজনে এইটো মোৰ দায়িত্ব নাকি বুলি কয় তেখেতে এই প্ৰশ্নৰ উত্তৰটোত মানে তাল পেলাই দিয়ে মানে আমি বাৰ বাৰ কৈ আছোঁ যে 40টা আমাৰ BTCৰ ডিপাৰ্টমেণ্ট আছে প্ৰত্যেকটা ডিপাৰ্টমেণ্টৰে ডাইৰেক্টৰ আছে ছেক্ৰেটাৰী আছে আমাৰ উদাহৰণস্বৰূপে আমি যদি আজি দালিৰ দাম যদি ইয়াৰ আমি বেছিকৈ ল'ব লগা হৈছে ইয়াত যদি আমি আলু পিঁয়াজৰ দাম তেলৰ দাম যদি আমি বেছিকৈ মানে পইচা দি পেলাই আমি ল'ব লগা হৈছে তাৰ অধিক দায়িত্ব হ'ল আমাৰ BTC ফুড এণ্ড চিভিল ছাপ্লাই বুলি এটা ডিপাৰ্টমেণ্ট আছে আৰু তেখেতে আমাৰ ৰাইজৰ আগত কয় কি আমি সেইটো দায়িত্ব ল'ম নেকি তা আমি কৈছোঁ যে যোৱা নিৰ্বাচনৰ সময়ত বিশেষ কৰি মাইনৰিটি সমাজক মুছলমান সমাজক তেখেতে যি ধৰণৰে নিৰাপত্তাৰ কথা কৈ পেলাই মাটিৰ পাট্টা দিম বুলি কথা কৈ পেলাই তেখেতে 100% ভিতৰত 90% ভোট অৰ্থাৎ 4 লাখ মুছলমানৰ ভোট লৈ পেলাই তেখেতে আজি BPF বুলি কয় দৌৰ আচলতে BPF নহয় এইটো আজিৰ দিনত MB মানে PF এটা দল নতুন মানে মুছলিম বড়োলেণ্ড ফ্ৰণ্ট মানে পিপল ফ্ৰণ্ট পাৰ্টি বুলি মই আজি আপোনালোকৰ মিডিয়াত ক'ব পাৰোঁ কাৰণ আজিৰ সময়ত বিটিআৰত বা BTCত মুছলমান আদিবাসী ৰাজবংশী চাউথাল আৰু মুছলমান ভাই তেখেতসকলে BJPৰ লগত এলায়েন্স কৰি পেলাই চৰকাৰ কৰি আছে সেই কথাটো আমি আজি স্পষ্টবাদী কৰি ক'ব পাৰোঁ আৰু